নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল সম্পৰ্কীয় আৰু লগতে পেঞ্চনাৰ সম্পৰ্কীয় এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মাৰ্চ মাহত বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰী DNS ভাত্তা। ই 4% বৃদ্ধি পাব। মুঠ DNS ভাত্তা 50% হ'বগৈ। কিন্তু ইয়াৰ পিছত গণনা সলনি হ'ব। মাৰ্চ মাহত DA বৃদ্ধি হোৱাৰ পিছত নতুন ধৰণেৰে হিচাপ কৰা হ'ব DA ফৰ্মুলা। পৰৱৰ্তী DNS ভাত্তা গণনাৰ বাবে পৰিসংখ্যা অতি সোনকালে চৰকাৰে পাব্লিছ কৰিব। 2024 চনৰ জুলাই মাহত DNS ভাত্তা বৃদ্ধিৰ গণনা নতুন পদ্ধতি বা সঁচাকৈয়ে নতুন সূত্ৰ ব্যৱহাৰ কৰি কৰা হ'ব। ইয়াৰ আঁৰত এটা কাৰণ আছে। আচলতে 50% DNS এলাউন্স পোৱাৰ পিছত ই শূন্যলৈ হ্ৰাস পাব। বৰ্তমান চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিছে 46% DNS ভাত্তা। শেহতীয়া AICPI সূচকাংক তথ্য অনুসৰি স্পষ্ট যে এইবাৰ DA 4% বৃদ্ধি পাব। অৱশ্যে মন্ত্ৰীসভাৰ অনুমোদন এতিয়াও হোৱা নাই। এপ্ৰিলৰ দৰমহাৰ পৰা কৰ্মচাৰীয়ে লাভ কৰিব DA বৃদ্ধি সুবিধা, কিন্তু 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই বৃদ্ধি। ইফালে পৰৱৰ্তী প্ৰস্তুতি আৰম্ভ হৈছে। জানুৱাৰী মাহৰ পিছত 2024 চনৰ জুলাই মাহৰ পৰৱৰ্তী বৃদ্ধি হ'ব DNS ভাত্তা। এই DNS ভাত্তা গণনাৰ পৰিৱৰ্তন হ'ব পাৰে, কাৰণ 50% DNS এলাউন্স হোৱাৰ পিছত শূন্যলৈ হ্ৰাস পাব আৰু নতুন DNS এলাউন্স হিচাপ শূন্যৰ পৰা আৰম্ভ হ'ব। চ' এয়া আছিলে আজিৰ ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।